হাইফা হাইফা এনে এখন চহৰ হয় য'ত প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সেনাই নিজৰ বীৰত্বৰ প্ৰমাণ দেখাইছিল। ভাৰতবৰ্ষৰ বীৰ সেনাই হাইফা চহৰ শত্ৰুৰ পৰা স্বাধীন কৰিছিল। 23 ছেপ্টেম্বৰ 1918 চনত প্ৰথম বিশ্বযুদ্ধত যেতিয়া জাৰ্মান আৰু তুৰ্কী সেনাই হাইফা চহৰত আক্ৰমণ কৰিছিল, তেতিয়া ভাৰতবৰ্ষত ইংৰাজৰ শাসন আছিল আৰু ব্ৰিটিছ সেনাই ভাৰতৰ মাইসূৰ, ৰাজস্থান, যোধপুৰ আৰু হায়দৰাবাদৰ সৈনিকক যুদ্ধ কৰিবলৈ তুৰ্কী পঠাইছিল। তেতিয়া মাইসূৰ, যোধপুৰ আৰু হায়দৰাবাদৰ সেনাসকলৰ লগত অস্ত্ৰ বুলিবলৈ কেৱল ঘোঁৰা, ঢাল আৰু তৰোৱাল আছিল। কিন্তু জাৰ্মানী আৰু তুৰ্কী সৈন্যৰ হাতত মেচিন গান আৰু বোমা আছিল। ভাৰতীয় সেনাই কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ তুৰ্কী সৈন্যৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিছিল। সেই সময়ত ভাৰতীয় দলক নেতৃত্ব দিয়া ৰাজস্থান যোধপুৰৰ লেঞ্চাৰ্ছ কমাণ্ডাৰ আছিল মেজৰ দলপত সিং শেখাৱত। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 26 বছৰ। দিল্লীৰ তিনমূৰ্তি চক, বৰ্তমান তিনমূৰ্তি হাইফা চক নামেৰে পৰিচিত, সেই তিনিমূৰ্তিৰ বীৰসকলে আজিও এনেবোৰ কথা সোঁৱৰাই থাকে যিবোৰ আমি পাহৰিব নোৱাৰোঁ। কোৱা হয় যে দলপত সিঙে তুৰ্কী সেনাৰ বিৰুদ্ধে যুদ্ধ কৰি তুৰ্কী সেনাক উভতি যাবলৈ বাধ্য কৰাই নিজৰ বীৰত্বতাৰ পৰিচয় দিছিল। শত্ৰুপক্ষৰ সৈতে যুদ্ধ কৰি থকাৰ অৱস্থাতে শক্তিশালী মেচিন গানৰ গুলীয়ে তেওঁৰ শৰীৰত আঘাত কৰে আৰু তেওঁ মৃত্যুমুখত পৰে। তেওঁৰ পিছতে দলটোক নেতৃত্ব দিয়াৰ দায়িত্বত আছিল মেজৰ আৰমান সিং। তেওঁ বহু সাহসেৰে যোধপুৰৰ আন দুগৰাকী লেঞ্চাৰ্ছৰ সৈতে ঘোঁৰা দৌৰাই শত্ৰুপক্ষৰ সৈতে যুদ্ধ কৰিবলৈ আগবাঢ়ি যায় আৰু তুৰ্কী সেনাৰ প্ৰায় 1350 জন সৈন্যক গ্ৰেপ্তাৰ কৰি আনে। হাইফা চহৰক স্বাধীনতা প্ৰদান কৰাৰ বাবে মেজৰ দলপত সিঙক হিৰো অফ হাইফা নামেৰে জনা যায়। উল্লেখযোগ্য যে যি সময়ত তুৰ্কীয়ে হাইফা চহৰ আক্ৰমণৰ বাবে আহিছিল, সেই সময়ত ভাৰত ব্ৰিটিছৰ শাসনত আছিল আৰু ভাৰতীয় সৈন্যই ব্ৰিটিছৰ অধীনত কাম কৰিছিল। হাইফা চহৰখন উদ্ধাৰ কৰাৰ দায়িত্বত আছিল ব্ৰিটিছসকল। কিন্তু যেতিয়া ব্ৰিটিছ জেনেৰেল ব্ৰিগেডিয়াৰে ব্ৰিটিছৰ সৈন্যবাহিনীক তুৰ্কীৰ সৈতে যুদ্ধ নকৰি উভতি আহিবলৈ আদেশ দিলে, তেতিয়া ভাৰতীয় সৈন্যসকলে ক'লে, ইয়াত আমি যুদ্ধ কৰিবলৈ আহিছোঁ। যুদ্ধৰ অবিহনে উভতি গ'লে আমাৰ অপমান হ'ব। এনে কথা শুনাৰ পিছত ব্ৰিটিছ জেনেৰেল ব্ৰিগেডিয়াৰে যুদ্ধ কৰিবলৈ অনুমতি দিলে। ইজৰাইলৰ বিদ্যালয়ত আজিও হাইফাৰ যুদ্ধৰ বিষয়ে পাঠ পঢ়োৱা হয়। তেওঁলোকৰ পাঠ্যক্ৰমত মেজৰ দলপত সিঙৰ লগতে ভাৰতীয় বীৰসকলৰ ওপৰত লিখা হিৰো অফ হাইফা নামৰ পাঠটি পাঠদান কৰা হয়। হাইফা চহৰত প্ৰতি বছৰে 23 ছেপ্টেম্বৰ দিনটো ভাৰতীয় সৈন্যৰ বীৰসকলক স্মৰণ কৰি হাইফা দিৱস হিচাপে পালন কৰা হয়, য'ত 44 জন সেনাই নিজৰ প্ৰাণ বলিদান দিছিল। বৰ্তমান ইজৰাইল এনে এখন শক্তিশালী দেশ যাৰ সৈতে যুদ্ধ কৰাটো সম্ভৱপৰ নহয়।